লালুর কাম দেখছা, দিনে দিন গপ করে গয়ে আছে শালা। শালা বাগান শালা ধ্বংস করে লই গই আছে। শালা যত যাই শালা জঙ্গলে মঙ্গলে শালা খালি কন্ডমৰ পেকেট আৰু পেকেট। এতিয়াইতো বেছি হৈ গ'ল, আৰু পিছত বাল কি কৰিব ভাবি তাক। তুই চিন্তা কৰিব নালাগে ভাই, মই কিবা এটা কৰিম। এই সুদূৰ ভাই তোক ফচাবৰ কাৰণে মোৰ এটা আইডিয়া আছে। এজনী ছোৱালীক আনি কেনে তাক ফচাই দিম। কিন্তু ছোৱালী ক'ত পাব? তুই হবি নেকি ছোৱালী? দূৰ ভকাত চোদা, মোৰ গাৰ্লফ্ৰেণ্ড আছে, তাক মাতি কেনে তাক ফচাই দিম। তাৰপিছত তাৰ লাল চুটা বাহিৰ কৰি দিম। তোৰ বোকাচোদা, তুই কেতিয়া গাৰ্লফ্ৰেণ্ড বনালি? মোকতো এবাৰো কোৱা নাই। বোকাচোদা, তুমিও তাৰমানে গপ কৰে। দূৰ চালা, আৰু তোৰ লগতে মই এনেকুৱা কথা পাতি আছো। দূৰ ভকাত চোদা, তুই আৰু বেলেগ ভাবি আছো মোক। মোৰ লগত আগত একেলগে পঢ়া ছোৱালীজনীহে মোক অলপ ভাল পাইছিল, ময়ো তাক ভাল পাওঁ। এই মাজে মাজে কৰোঁ আৰু, কিন্তু জংঘলত নকৰোঁ নহয় আমি। তাৰ ঘৰত মানুহ নাথাকিলেহে যাওঁ বা কৰোঁ। দূৰ বালৰ ক, তহঁতে চব একে জাত, চব এই ধান্দা। ইমান কম বয়সত সেনেকুৱা কৰে নেকি? চালা তহঁতৰ দেখি আৰু বেলেগ সৰু ল'ৰা ছোৱালীবিলাকে সেনেকুৱা কৰিব ধান্দা ল'ব। বালৰ লেওৰা ক। এই বকত চোদা, মই ইমান সৰু হৈ থকা নাই, 21 বছৰ বেছি হ'ল মোৰ। আৰু ঘপা দেখিলে যে ঘপা কৰিব মন যাব, এইটো কথা নহয়। নিজৰ মনটো ভাল হ'ব লাগিব। কথাটো হয় তোমাৰো। আচ্ছা হ'ব হিলা বাদ দে, এতিয়া তোৰ মালটোক মাত। হ'ব। হেল্ল' জান, কি কৰি আছা? হা ক। কালি অলপ দৰকাৰ আছিল নহয়, অলপ কাম আছিল। কি ঘপা কৰিবি? নাই নহয়, ঘপ কৰিব নহয়, এই অলপ কাম আছে। তুমি আহিবাচোন, আমাৰ এই কাষৰ জংঘলত, তাতে দেখা পাম। দে হ'ব দে। আচ্ছা হ'ব জান, তেতিয়াহ'লে ৰাখিছোঁ, আহিবা কিন্তু। শুন বকাত চোদা, কালি তোৰ বৌ আহিব, তইও আহিবি। তাতে যি কৰিব লাগে কালি কথা পাতিম। হ'ব দে লেওৰা, যি কৰিব লাগে কালি কৰিম। ভাল, তই বৌ ভালকে বুজাই দিবি কি কৰিব লাগে নালাগে। ভাল, কালি সুদূৰ ভাইটোক ধৰি কিনে এৰিম। ভাল হ'ব মই চব বুজাই দিম। One day later. দূৰ চালা লেওৰা, গাৰ্লফ্ৰেণ্ডে চালা এতিয়া অহা নাই চালা। সোনকালে আহিব কৈছিলোঁ চালা। টপ কৰিবা বুলি ক'লে সোনকালে আহিলে হয় কিজানি। মালটো আহিলে। কি কাম আছে সোনকালে ক। ইমান খৰতৰকে মাতিছে, টপটো নকৰিবি আৰু এনে মাতিলি। জান, টপটো কেতিয়াবা কৰিম, মানে আজি কামটো বেলেগ আছে। মানে মোৰ লগৰীয়া লালু যে, সি মানে বহুত ছোৱালীক ধ্বংস কৰিলে। সি মানে টপ কৰি থাকে যাক তাক, মানে সেইকাৰণে তাক ফচাব লাগে। মানে লালু আজি ধৰিম, তুমি লালুৰ কাষত যাবি, তাৰপিছত সি মানে তোৰ লগত কিবা কিবি কৰিব খুজিব, তাতে আমি ধৰিম তাক আৰু লাল চুটা বাহিৰ কৰি দিম তাক আজি। এই সৰু কামটোৰ কাৰণে মোক মাতিছ? এই কামটো মোৰ বাওঁফালৰ কাম। দে লালুৰ নম্বৰ দে, কিমান ডাঙৰ মাছ মই চাওঁ আজি। তুমি নম্বৰটো লৈ কেনে তাক ফোন কৰি কেনে মাতিবা ইয়াত। তাৰপিছত আমি জংঘলত লুকাই থাকিম। যেতিয়া সি টপ কৰিব খুজিব, তেতিয়া আমি তাক ধৰিম। আৰু মোৰ এজন বন্ধু আহিব, আমি দুজনে জংঘলত লুকাই থাকিম। সেইটো মোৰ বন্ধু আহিল, তুমি এতিয়া ফোন কৰা, আমি ইয়াত লুকাই থাকিম। হ'ব যাম। আৰে বাৰা, এইটোৱে তোৰ মাল নেকি? বা মালটো টপ মাল পাইছ, মোকো অলপমান কৰিব। বকাত চোদা, এতিয়া তোৰ বৌ হয়, ভালকে কথা কবি, নহ'লে দিগদাৰ আছে। বাল শেষ কৰি দিম। বল এতিয়া সি জংঘলত অলপ লুকাই থাকো। হেল্ল' লালু, তুমি ক'ত আছা? সময় পাই যদি এবাৰ ইফালে আহাচোন,
কিন্তু ৰাস্তাৰ কাষৰ জংঘলত মই অকলে ইয়াত আছো। তুমি আহাচোন, তুমি জলদি আহা সোনকালে, মই অকলে আছো। 1 hour later. তুমিয়ে ফোন কৰিছিলানে মোক? ময়ে ফোন কৰিছিলো। তোমাৰ দৰে এই জীৱনত মই ফিগাৰটো দেখা নাই। সানি লিঅ'নি, মিয়া খালিফা, তাতকৈও তুমি ধুনীয়া। তুমি এবাৰ মোক লগাব দিবনে? এই বকাচোদা, তুই মোৰ গাৰ্লফ্ৰেণ্ডক লাগাবি, তোক আজি শেষ কৰি দিম। তোৰ বাৰীডালত কিমান দম আছে আজি চাওঁ। নাই নাই তাকলুদা, মই একো কৰা নাই। একো কৰা নাই বুলি ক'লে হ'ব নেকি? তোক আজি পিটন দি কিনেহে এৰিম। প্লিজ তাকলুদা, প্লিজ মোক মাফ কৰি দিয়ক এবাৰ, প্লিজ। মই তোৰ ভৰি পৰিছো, প্লিজ এবাৰ মাফ কৰি দিয়ক। এই সুধীৰ ভাই, এই বকাচোদাক মাৰ, কি চাই আছো? প্লিজ মোক মাফ কৰি দিয়ক, প্লিজ। खत्म। बाय बाय, टाटा, गुड बाय, गया।